Hello guys, welcome back to my channel. Hello guys, welcome back to my channel. আপোনালোকক স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো হ'ব গৈ আছে দুটা বিষয়ৰ ওপৰত। প্ৰথমটো বিষয় আপোনালোকে দেখা হ'ব আমি কেনেদৰে আমাৰ নতুন গাড়ীখন ল'লোঁ, তাৰ কেইটামান মানে কেনেকৈ আৰু পৰিস্থিতিটো কেনেকুৱা আছিল। আৰু দ্বিতীয়তে দেখা হ'ব মই কেনেদৰে চাইকেলখন তাৰে দুমাহমান আগতে চাইকেলখন লৈছিলোঁ। তো চাইকেলৰ ব্লগটো একেলগে দুটা মানে শ্বৰ্ট আছে, মন্ত্ৰা চাইকেল আছিল শ্ৰীলংকান কোম্পানী, সেইখনো দেখা হ'ব একেলগে, আপোনালোকে চাই থাকক। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো আজি 29 ডিচেম্বৰ, আমি গৈ আছোঁ গাড়ী কিনিবলৈ। এতিয়া দুপৰীয়া 12 বাজিছে। আমি গাড়ী কিনিম নলবাৰীৰ যোনটো বিমল অটো এজেঞ্চি আছে তাতে আমি যাব লাগে। গতিকে তো ইয়াত আমি আহি পালোঁ, এয়াই হৈছে য'ত আমি গাড়ী ল'ম। এয়া দেউতাৰ নামতে গাড়ী। আৰু বহুত বছৰ সপোন আছিল, মানে 10 বছৰমানৰ পৰাই ল'লোঁ বুলি ভাবি আছোঁ, কিন্তু কিবা এটা কাৰণত ল'বই পৰা নাই। চ' ফাইনেলি আৰু গাড়ী ল'ম আৰু। তো আমি চবেই ৰখি আছোঁ, কিবা কাগজ পাতিত চাইনো লাগে ন। তো তাৰ কাৰণে এইখনেই গাড়ীখন চাই লওক, মই বাহিৰৰ পৰা ভালকৈ দেখাই দিছোঁ। চাওক, এটা কথা, ইয়াত কোনো শ্ব' অফ কৰা নাই দিয়ক। এয়া জাষ্ট এটা ভাল লগা ফিলিং আৰু সেইটো প্ৰকাশ কৰিছোঁ। আৰু এইবিলাক স্মৰণীয় মুহূৰ্ত পিছত চাব পাৰিম, সেইকাৰণে বনাই থৈ দিছোঁ। আৰু যদি মই গাড়ীখনৰ নামৰ বিষয়ে ক'ব যাওঁ, তেন্তে আমি লোৱা গাড়ীখন হৈছে মানে চুইফ্ট ZX এইটো মডেলটো লোৱা হৈছে। এনে প্ৰাইচ পৰিছে মোটামুটি 8 লাখে গৈছে, এই এক্সেচৰিজবিলাক লগাই পিনে। আৰু এই পাত চাবি আমাক এতিয়া দি দিব। কালাৰটো বাকীবিলাকৰ মতে চিলভাৰ ল'ব লাগে, কিন্তু মই বহুত জোৰ কৰাই বগা লৈ লৈছে লাষ্টত। এনেকৈ আমি টাইমত গাড়ীখন লৈ ল'লোঁ পূৰা। আৰু এতিয়া আমি হোটেলত খাব আহিছোঁ। আজি নিৰামিষে খাইছোঁ, কাৰণ পূজাৰ কাৰণে নিৰামিষ খাব দিছে আজি। ভাত খোৱাৰ পিছতে আমি গাড়ীখনত একেলগে যিবিলাক বস্তু লগাব আছে সেইবিলাক একেলগে লৈ যাওঁ। এই কিবা কিবি লাইট গাৰ্ড থাকে আৰু কিবা কিবি ষ্টিকাৰো থাকে, আৰু এই বহুত বস্তু থাকে। আমি বহুত লগোৱা নাই, কিছুমান লগাইছোঁ। মানে একেলগে লগাই গ'লে সুবিধা হয়, কাৰণ পিছত আৰু হেলা লাগি এইবিলাক লগোৱা নাযায়। সেইকাৰণে একেলগে গোটেইখিনি বস্তু আমি লগাই লৈছোঁ ইয়াতে। আৰু মানে লগোৱা চেণ্টাৰটো বহুত দূৰতো নহয়, তাৰ পৰা ক'বাত 5 মিনিটমানৰ ৰাস্তা হ'ব। তো এতিয়া আমাৰ লাষ্ট বাকী আছে মন্দিৰত যাব। আৰু মন্দিৰৰ নলবাৰীৰ যোনটো গণেশ মন্দিৰ আছে হাইৱেৰ কাষতে, তাতে আমি পূজা কৰিছোঁ গাড়ীখনৰ। আৰু এইটোৱে গণেশ মন্দিৰ। ইয়াতে গাড়ীখনৰ আজি লোৱাৰ কাৰণে পূজা এনেও কৰিবই লাগে, তেতিয়া মানে আপোনাৰ মনত একো সেই নাথাকে, চব শুভ হ'ব লাগে, এনেকুৱা কথা। আৰু এয়া পূজা কৰিব। আচলতে পেট্ৰল ডিজেলৰ যি জুই চাই দাম, এই আজিৰ যুগততো মানে গাড়ী লোৱাটো মানে জ্ঞানীৰ কাম নহয়। তথাপিও আমি লৈ লৈছোঁ, মানে গোটেই জীৱন ভিত্তি আপোনাৰ পইচা জমা কৰা যায় ন এখন গাড়ী ল'বৰ কাৰণে, সেয়াই লৈ লৈছোঁ। আৰু ইয়াৰে 2 মাহমান আগতে মই ৰিচেণ্টলি মোৰ চাইকেলখনো ল'লোঁ। তাৰো কেইটামান মানে দুটামানে শ্বৰ্ট লৈছিলোঁ, সেইকেইটাও বাকী আছে। গতিকে সেইকেইটাও একেলগে চাই লওঁ। চাইকেলখন লোৱাৰ ক্ষেত্ৰত মোৰ একদম জিৰ' প্লেনিঙত চাইকেলখন লোৱা গৈছে। মানে এখন আমাৰ ঘৰৰে দোকানৰ জাষ্ট ইন'গ্ৰেশ্যন কৰিছিলে, তো সেইদিনাই দেউতাই চাওঁতে বহুত ভাল চাইকেল দেখা পালাক। তো মোক ক'লাক বোলে চাইকেলখন লৈ লওঁ একেলগে। আৰু মই চাইকেল নাছিলোঁ, আৰু চাইকেলখন লৈ লওঁ বুলি মই ভাবিও আছিলোঁ, কৰিও আছিলোঁ। সেইকাৰণে মানে সেইদিনা চাই কিনে মোৰ এখন ভালে, মই এইকেইখন দেখা আছিল, কিন্তু মই বেলেগ এখন এইখন যোনখন ৰেড কালাৰৰ এইখন আছে, এইখন মই পচন্দ কৰি কিনে সেইখনে মোৰ ভাল লাগিল। আৰু কওঁতে দিলেও সেইখন, সেনেকৈ মই সিদিনাই লৈ ল'লোঁ চাইকেলখন। একদম প্ৰপাৰ ব্লগ হোৱা নাই, কাৰণ একদম আনপ্লেণ্ড আছিলতো ন, সেইকাৰণে মই একো ভালকৈ শ্বট ল'বৰো নহ'ল। আৰু বহুত কিবা কিবি হৈছিল, তো সেইবিলাক একো ল'ব নহ'ল। জাষ্ট মই এইকেইটা এনে লৈছিলোঁ দেখাবৰ কাৰণে। আছিল হ'ব আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাবে, দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু
অতি সোনকালে আৰু উভতি আহিছোঁ মই